উত্তৰ গুৱাহাটীৰ ভাঙৰি থান ৫০০ বছৰ পুৰণি এই থানখন পৰিচালিত হৈ আহিছে এজন ইছলাম ধৰ্মাৱলম্বী লোক আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা। শিৱৰাত্ৰিত হিন্দু মুছলমান সমন্বিতে অগণন লোকৰ সমাগম হয় এই থানখনত। শিৱৰাত্ৰি উপলক্ষে ব্যস্ততা বৰমহলৰ মতিউৰ ৰহমানৰ। আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। মহাশিৱৰাত্ৰিৰ প্ৰাককালত যথেষ্ট গুৰুত্ব লাভ কৰা উত্তৰ গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত থান মই দেখাবলৈ যত্ন কৰিছো। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাই আছে। এইখনে হৈছে উত্তৰ গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান। এই থানখনে ইতিমধ্যে ৫০০ বছৰ পাৰ হৈ গৈছে আৰু মহাশিৱৰাত্ৰিৰ প্ৰাককালত এই থানখনে যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিশেষকৈ হিন্দু মুছলমানৰ মাজত যি অনুপম চানেকি এই সম্প্ৰীতিৰ চানেকি ইয়াত দেখিবলৈ পোৱা যায়। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে। এইজনে হৈছে এই বিশেষ ব্যক্তিজন। যদিও ধৰ্মৰ ফালৰ পৰা তেখেত এজন মুছলমান ব্যক্তি, কিন্তু এই থানখন তেখেতে ৰক্ষণাবেক্ষণ দি আহিছে। লগতে তেখেতৰ পৰিয়ালটোৱে যুগ যুগ ধৰি এনেধৰণে এই থানখন ৰক্ষণাবেক্ষণ দি আহিছে আৰু মহাশিৱৰাত্ৰিৰ প্ৰাককালত এই থানখনে যথেষ্ট গুৰুত্ব লাভ কৰে। মই পোনপটীয়াকৈ তেখেতৰ লগত কথা পাতিব বিচাৰিছো। প্ৰথমতে আপোনাৰ চিনাকিটো দিয়ক। মোৰ নাম হ'ল মতিউৰ ৰহমান। আমাৰ গাঁওখনৰ নাম হ'ল বৰমহল মুছলিম গাঁও। আৰু এই থানখন আমাৰ আজি ৫০০ বছৰৰ পুৰণা। আমাৰ ককাৰ মানে শুনা কথা আৰু আজি যেতিয়া আমাৰ ককা ঢুকাই 77ত তেতিয়া মোক কৈ গৈছিল যে থানখন তেনেকুৱা ঘটনা আমাৰ ফেমিলিটোৰ বাহিৰে আমাৰ চবেই জানে এই কথাটো। চোৱা চিন্তা কৰি ভালকৈ ৰাখিম, ঠিক নানান কথা মতে খানা পোচা কৰোঁ, চোৱা চিন্তা কৰোঁ। কেতিয়াবা আহি ধূপ জ্বলাই দিওঁ, আমিতো চাকি জ্বলাওঁ, ধূপ জ্বলাই দিওঁ। আৰু হিন্দু মুছলমান সকলোৱে আহি ইয়াত হিন্দুবিলাকৰ নিয়মমতে পূজা কৰে। আমাৰ মানুহবোৰে নিয়মমতে যি কৰে তাকে কৰে। আৰু শিৱৰাত্ৰিটা বহুত মানুহ হয়, চাই ভাল লাগে। সেইদিনাখনে বহুত মানুহ আহি পৰে, বহুত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী আহি ভৰি পৰে, ইফালৰ পৰা আহে। সেইদিনাখনে বৰ ভাল লাগে। আৰু হিন্দু মুছলমানৰ যি সম্প্ৰীতিৰ এনাজৰী, সেই এনাজৰীটো ইয়াতো দেখিবলৈ পোৱা যায়। কেনেকুৱা লাগে এই যে হিন্দু মুছলমান সকলোৱে ইয়াত সেৱা আগবঢ়ায়? হিন্দু বুলিও কথা নাই, মুছলমান বুলিও কথা নাই, মানুহে আৰু মানুহ আমাৰ এতিয়া কোনো বিবাদো নাই, আজিলৈকে কোনো কাজিয়া বাজিয়া হোৱা নাই। আমাৰ বৰঞ্চ মিলে বেছি কৰে। আৰু হিন্দু মুছলমানৰ মাজত এক অনুপম সম্প্ৰীতিৰ চানেকি ইয়াত দেখিবলৈ পোৱা যায়। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে। আৰু এখেতৰ কেইবাজন নাতিনী আমাৰ মাজত আছে। মই তেখেতসকলৰ লগতো কথা পাতিব বিচাৰিছো। কি নাম তোমাৰ? কেনেকুৱা লাগে ইয়াতে ভালে লাগে। শিৱৰাত্ৰিৰ দিনা আহো, ইয়াতে বহুত ভাল লাগে। ভাল লাগে ন? তোমাৰ নাম? চাফিন চুলতানা। কেনেকুৱা লাগে ককাৰ লগত আহি? ভালে লাগে। মানুহ কিমান হয় শিৱৰাত্ৰি? বহুত ভাল। তোমাৰ নাম? চাহনা চুলতানা। ইয়াত আহি কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। প্ৰায় আহেনে? আহো মাজে মাজে। তোমাৰ কেনেকুৱা লাগে ইয়াত? ভাল লাগে। ভাল লাগে ন? তোমাৰ? ভাল লাগে। ভাল লাগে ন? এনেধৰণে সকলোৱে আনন্দ প্ৰকাশ কৰিছে যে উত্তৰ গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান। হিন্দু মুছলমানৰ যি সম্প্ৰীতি এনাজৰী ইয়াত দেখিবলৈ পোৱা যায়। মই পুনৰবাৰ দেখুৱাইছো। এইগৰাকী হৈছে বিশেষ ব্যক্তিজন মতিউৰ ৰহমান। আৰু এখেতে এই থানখন বৰ্তমান সময়ত তেখেতে ৰক্ষণাবেক্ষণ দি আহিছে। আৰু লগতে কোৱা হৈছে যে তেখেতৰ পৰিয়ালটোৱে প্ৰায় 5 দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছো।